দেৰগাঁৱৰ কাকডোঙাৰ যুৱ ব্যৱসায়ী পৰেশ গগৈ নামত এক অনুৰাগী মঞ্চৰ শুভ মুহূৰ্ত সম্পন্ন হয়। বৰ্তমান সময়ত প্ৰাকৃতিক পৰিৱেশৰ প্ৰতি লক্ষ্য কৰা বৰ্তমান সময়ত সাধাৰণতে দেখিবলৈ পোৱা নাযায়। সেই বিষয়কে লৈ গোলাঘাট জিলাৰ বামুণগাঁৱত গোলাঘাট জিলাৰ অৰ্ধশতাধিক যুৱক যুৱতী লগ হৈ পৰেশ গগৈ অনুৰাগী মঞ্চ নামৰ এটা মঞ্চ খোলা দেখা যায়। প্ৰথমতে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে পৰেশ গগৈৰ অনুৰাগী মঞ্চৰ সভাপতি কিশোৰ কুমাৰ গগৈয়ে। চিনাকি পৰ্ব কৰে পৰেশ গগৈৰ অনুৰাগী মঞ্চৰ সম্পাদক নৱপ্ৰতিম শইকীয়াই। আমি ক'ব বিচাৰিছোঁ পৰেশ গগৈ কোন? সুতৰ বিপৰীতে সাঁতুৰি আগুৱাই যোৱা এটা আদৰ্শ পৰিয়ালৰ সন্তান হৈছে পৰেশ গগৈ। তেখেতৰ জন্ম হৈছিল গোলাঘাট জিলাৰ দেৰগাঁৱৰ এটা দৰিদ্ৰ পৰিয়ালত। তেখেতে দৰিদ্ৰতাকো নেওচি বৰ্তমান গগৈ চন্স এণ্ড কোম্পানীৰ স্বত্বাধিকাৰী। আমিও আশা কৰিছোঁ পৰেশ গগৈ হৈ পৰক আন 10জনৰ বাবে আদৰ্শস্বৰূপ। আৰু সদায় এনেদৰে মানৱ প্ৰেমক নিজ ধৰ্ম কৰি আগুৱাই যাওক পৰেশ গগৈ।